কচুৰ লগত সৰু মাছ পাতত দিয়া। সকলোৱেতো ভাল পায়েই ন, আৰু আজি ময়ো বনাইছিলোঁ। মই বোলো আপোনালোককো দেখাওঁ, হয়নে নহয়। আৰু পেজ টু পেজ ফ'ল' কৰি যাব। দুডালমান কচু বুটলি আনিলোঁ। কচুকেইডাল কাটি পেলাই পানীত অলপ টাইম তিয়াই ৰাখিছোঁ। ইফালে নহৰু আৰু জলকীয়াও ৰেডি কৰিছোঁ। সৰু মাছকেইটাও ভালদৰে বাছি ধুই টুকি ৰাখিছোঁ। কলপাতখন জুইত অলপ লেৰেলিয়াই লৈছোঁ। লেৰেলিয়াই তাত মাছকেইটা দিছোঁ, কচু দিছোঁ প্ৰথমত, তাৰপিছত ওপৰত মাছকেইটা দি নহৰু আৰু জলকীয়া কাটি লোৱাবোৰ সকলো দি দিছোঁ। আপোনালোকে বিলাহীও দিব পাৰে। আৰু তাত মই অলপমান কেঁচা মিঠাতেল দি সানি দিছোঁ। তাত আদা পাতো দিছোঁ যাতে তাৰ গোন্ধটো ধুনীয়া হয়। আৰু কলপাতখিলা মানে অলপ সৰু হোৱা বাবে মেৰিয়ত অকণমান অসুবিধা হৈছে, সেইবাবে এনেকৈ দুইটা মূৰত গাঁঠি দি পেলাই ৰেডি কৰিলোঁ। মই নোৱাৰিলোঁ কাৰণে জেঠাই হেল্প কৰি দিলে। আৰু এনেকৈ টাৱাত এফালেদি সেকিছোঁ আৰু অলপ